Hello guys, welcome back to my YouTube channel. तो आज এটা ভিডিও শুটিং কৰিব কাৰণে যাই আছো ভাবিলো ভিডিও এটা বনাও তো তাতে গৈ পেলাই দেখাই আছো কি ভিডিও মানে টেকনলজিক্যাল ভিডিওবোৰ কেনেকৈ শুটিং কৰা হয় বা কেনেকৈ কৰা হয় সেইবোৰ দেখাম আপোনালোকে ভিডিওটো কন্টিনিউ কৰি চাই যাই থাকক গাইস এতিয়া আইবলো ইহঁতৰ ঘৰ আৰু এতিয়া শুটিং কৰিম এনেকৈ চাওক বেলে ৰেডি হৈছে তার মুখখন দেখাব দিয়া নাই কারণ তার ভিডিও যেহেতু হি মুখ নে দেখায় এই কারণে দেখা নাই এই বেলে মোটর আছে মোটর শট গাছ এইটো কি বনাই আছে চাবলৈ আৰু এটা নেক্সট ভিডিওত দেখুৱাম আৰু তাৰ ভিডিওত গম পাব সব কি বনাই আছে আৰু ভিডিও চাইতে থাকক আৰু গাছ এইফালৰ জুগাৰ বিলাক চাওক কেনেকুৱা জুগাৰ এইফালে সাপোর্ট বোর্ড লাইট লাইটডাল কিন্তু মোর গাইস আরে বলছে করি সব কি আছে আর আরে তে গাইস মাখি মোরা পালা বসছে রঙ মুখৰ পৰা মাখি চিকি ওলাই আৰু গাছ এইফালে কি বনাই আছে যদি কবাই গেষ্ট কৰিব পাৰে কমেন্ট কৰিব বস্তুটো কি হয় A few moments later এতিয়া আমি শুটিং কৰি এতিয়া যাব ৰেডি হলো মানে অলপমান ফুৰিব যাও দোকানৰ ফালে তো চাই থাকক আৰু এটা অলপ আহিছে গাইস এমান দেৰি আহিবাই পাৰা নাই কি গাইস ইতেনে আহি পালা এমান দেৰি তাৰ লংতে আৰু গাইস এতিয়া যাব ৰেডি যেহেতু আহি পালা এতিয়া যাই থাকো গুলি কিন্তু আৰু গাইস এইফালে চাওক পানী বৰষুণ পৰি আছিল তাৰমানে বহুত দিনৰ বৰষুণ পৰি আছে আৰু গাইস আমি এতিয়া যাই পাম আর তো আমি যাইছো এতিয়া এইবারে গেলো মেডিকেল কিবা খাই যাও খাই ললো কফি ছবি কাৰণে আৰু যাই থাকো the next day তো গাইস কালি আৰু ভিডিওটো সমাপ্ত নকৰিলো সেইকাৰণে আজি ভিডিওটো বনালো আৰু আপোনালোক এটা বস্তু দেখাইছো চাওক এইফালে চাওক পানী চাওক গাইস পানী সরিয়ে হলে পানি আমার ফালে চাওক এটা ভিডিও বনাম রব পানির উপরত চাব এইটো আমার নতুন ঘর তাতে ভিডিও বনাই আছো এফালে চাওক ঘরটো সিলিং টিলিং নাই পেলে টাইলস পাক্কা করা হয়েছে তাই চাওক এইফালে চাওক কিমান ওখ এইফালে আছে মাটি আৰু এইফালে কিমান ওখ এইফালে পুৰণি ঘৰ য'ত আমি বৰ্তমান আছো এইফালে আৰু গাছ মোৰ এই প্ৰথম ভিডিওটো চাই কেনেকুৱা যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম তাৰ নেক্সট ভিডিঅ'ৰ সৈতে তো বাই বাই